মই গুৱাহাটী চাইকেল চলাই পাইছোঁ, মিছা নকওঁ। কিন্তু মই গুৱাহাটীত চাইকেল চলাই যদিও পাইছোঁ, মই গুৱাহাটী নাই এখন ৰাতি মই চলাব নোৱাৰোঁ। তাতে গাঁৱত আৰু এতিয়া মই যোৱাৰ আগতে চাইকেল পাম্প দি আছোঁ, পূৰা বহুত লাগিছে। So hey guys, welcome back to my YouTube channel RVS Vlog আৰু মই ঋষভ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এই YouTube channel RVS Vlog আৰু ভিলেজ পাৰ্ট 2। চ' গাইছ আজি প্ৰথম মই আহিলোঁ, আহি কিনে মই ডাঙৰ মামাৰ ঘৰত থাকিলোঁ আৰু আজি মই গৈ আছোঁ মোৰ সৰু মামীৰ ঘৰলৈ আৰু তাতে আইতা আছে আৰু মোৰ ভণ্টি আছে তাতে বহুত দিনত লগে পোৱা নাই তাইক, তাতে আজি মই যাম। আৰু এয়া মামী মোৰ কাষৰ পৰা পলাই আছে, কাৰণ কি আছে মামী বোলে চেণ্টৰ পৰা মানে পাৰফিউমৰ পৰা অকণমান এলাৰ্জি আছে, তো গোন্ধ শুঙিব নোৱাৰে। এতিয়া মই যাম আৰু মোক নিবৰ কাৰণে কোন আহিছে, মোৰ মামাৰ ছোৱালী আহিছে, নামটো কৈ দিয়া। অকণমান লাজ কৰিছে ক'ব মানে ওলাবৰ কাৰণে। তো এয়া এই বুলি চেম লাজ মানে দেখাম দিয়ক, পিছত দেখুৱাম বাৰু। কি কয় এতিয়া দুখন চাইকেল আনিছে, এয়া দুখন চাইকেল আনিছে আৰু এখন চাইকেল মই চলাম আৰু লগতে এখন চাইকেলত দুয়োজনী বান্ধৱী বহিব একেলগে, হয়নে নহয়? আৰু ৰিমি কোনো নোলায় কেমেৰাত, কোনো কেমেৰা নোলায়। আৰু এতিয়া মই বাৰু যাই কিনে ধুনীয়াকৈ গা চা ধুই ল'লোঁ, খাই ল'লোঁ। এতিয়া ধুনীয়াকৈ যাওঁ আৰু তাতে গৈ তাতে মোৰ আৰু মানে য'ত যাম আৰু তাতে বহুত মানে এটা বঢ়িয়া জাগা আছে য'ত মানে যাব বিচাৰি আছোঁ। তো মই কৈছোঁ যে মোক লৈ যা বুলি, তো সিহঁতে নিবই মানে মোক মানে নিনিলেও মই মানে লৈ যাম, ময়ে লৈ যাম। মই যিহেতু চিনি নাপাওঁ, কিন্তু মই যিহেতু চাব বিচাৰোঁ, তো সিহঁতক মই লৈ যাব ক'ম আৰু জোৰ কৰিম, বেয়াকৈ জোৰ কৰিম আপোনালোকৰ খাতিৰত, কাৰণ মই মানে দেখুৱাব প্ৰমিছ কৰিছোঁ দেখুৱাম বুলি। হয় নাই? নিবি নাই? নিব লাগিবই। আৰু এটা এজনী আইতা আছে, এয়া আমাৰ মামীৰ, এয়া মোৰ কাষত আছে এজনী আইতা, যিজনী আইতা আমাৰ মামীৰ মা হয়। আইতা কিবা এটা কৈ দিয়া। কোনেনো কোনো নহয়, জাষ্ট মানে ভিডিঅ' বনাই আছোঁ, তুমি খালি কিবা এটা কৈ দিয়া। খবৰ খাতি ভাল নে কোৱা? আইতা মানে চবকে উঠাই লৈ যাব ৰহি। বাকী আইতায়ো কি কয় মানে এইটো আইতা আমাৰ মামীৰ মা হয় আৰু আইতাজনী খুব ভাল হয় নে নহয়? অ'কে বাই বাই। আৰু যাওঁ মইগৈ। আৰু মই আহিছিলোঁ এয়া চেণ্ডেল পিন্ধি যাম আৰু লৈছোঁ মই হাতত এয়া জোতাটো লৈছোঁ আৰু এইটো জোতা একদম পূৰা লৈ লৈছোঁ। যাওঁ, বাই বাই। যাওঁ দিয়ক। অ'কে, এই এজনে ককা, বাই বাই। তো যাওঁ, যেতিয়া মই যাওঁ আৰু দেখাম আৰু ভিলেজ মই এক্সপ্ল'ৰ কৰিব লাগিব। দেই মি বাই বাই দে, লাষ্ট বুলি এটা ব্লগত ওলাই দে। তো এতিয়া যাওঁ লাহেকৈ আৰু গৈ একদম পূৰা এক্সপ্ল'ৰ কৰিম আৰু এতিয়া মই যোৱাৰ আগতে চাইকেল পাম্প দি আছোঁ, পূৰা একদম চাইকেল পাম্প দি লওঁ, নহ'লে ৰাস্তাত একদম পৰিম, নহ'লে গোটেইকেইটাই। সেইকেইটা পাম্প ইজ মানে ইম্পৰ্টেণ্ট। বহুত ভয় লাগিছে মানে হাত বিষাইছে। পাম্প দিয়া হৈ গ'লে আমি যাওঁগৈ। Few moments later. চ' গাইজ মই যিখিনি জেগাত আছোঁ সেই জেগাটো মানে ৰখি গ'লোঁ মই চাইকেল চলোৱা মানুহে। তো মানে চাইকেল চলাই আছিলোঁ, এয়া চাওক মোৰ লগত চাইকেল এখন আছে আৰু মোৰ পিছফালে এটা ভিউ আছে, সৌটো চাওক। মানে কি ক'ম আৰু মানে সেই জেগাটো প্ৰায় ৰখি গ'লোঁ নিজে। আৰু মই প্ৰথমবাৰ এনেকৈ ইমান ভালকৈ চাইকেল চলাব নাজানো, তথাপি মানে মই কি কৰিছোঁ, এয়া এজনী ভণ্টিক লৈছোঁ। মোৰ ভৰি বিষাই গৈছে আৰু এই চাওক কথা। এতিয়া মই মানে গৈ থাকোঁতে আমাৰ ৰখিলোঁ ৰাস্তাখিনিত, কাৰণ কিয় ইয়াৰ পৰা এটা ভিউ দেখা পাই আছোঁ আৰু মোৰ চকুৰ আগতে আছে এটা কি বুলি ক'ম এইটো চাহ বাগান। কাৰণ এতিয়া নিজৰ এৰিয়াত আহিছোঁ ন, নিজৰ মাৰ জেগাৰ এৰিয়াত আহিছোঁ। তো অকণমান জোচটো আহিছে কথা কওঁতে, আপোনালোকে দেখিছে ফাৰ্ষ্ট ব্লগত মই অকণমান লাহে কথা কৈ আছিলোঁ। কিন্তু আৰু সেইকেইজনী মোৰ কাৰণে ৰখি আছে, সেইকেইজনী মই ভিডিঅ' মানে ৰখি গ'ল কাৰণে ৰখি গ'ল। দেন চাওক একদম ভিউটো মষ্ট ভিউ, ৱাও এই ভিউটো চাওক নাই, একদম মানে কি ক'ম আৰু মই এনেকুৱা জেগাতহে আহি ভাল লাগে ইমান মানে। চ' গাইজ এতিয়া মই চাইকেল চলাই আছোঁ আৰু মোৰ পিছফালে এজনী ভণ্টি আছে। ভণ্টিজনী তুমি নিজক দেখাই দিয়া অকণমান। লাজ কৰিছে বাট মই চাইকেল চলাই আছোঁ অকণমান সাৱধানকৈ আৰু কেমেৰাটো আমাৰ ওপৰত উঠাই দিয়া। য়েছ, মোক দেখিছে নেকি? দেখি আছে মোক দেখি আছে মানে মই ভিডিঅ'টো কৰিম বুলি মই কেমেৰাত ৰখিলোঁ চবে আৰু ধুনীয়াকৈ অকণ কৰিম আৰু মোৰ একদম মানে হাত চাত বিষাই গৈছে চাইকেল চলাই ৰখিলোঁ। এতিয়া আকৌ যাম। মই চাইকেল চলাই একদম ভাল পাওঁ গাঁৱত আহি কিনে। আপোনালোকে কোনে চাইকেল চলাই ভাল পায়? গাঁৱত আহিলে কোনে মানে চাইকেল লৈ উৎপাত কৰে। কথা কৈ আছিলোঁ, সেই ভিউটো মোৰ চকুৰ সন্মুখত আছে, মোৰ পিছফালে দেখিব পাৰি। হয়তো ধুনীয়াকৈ একদম পুৰা বতৰটো মানে কলা কৰি আহিছে, যাৰ কাৰণে দেখিব আৰু ভাল হৈছে। আৰু এতিয়া মই যিখিনি জেগাত আছোঁ ইয়াতে আপোনালোকৰ কি কয় বজাৰ বহে। ময়ো আগতে এবাৰ যেতিয়া আহিছিলোঁ সৰুতে, এবাৰ আহি থাকোঁ, কিমান বাহিৰত আহিছোঁ গাঁৱত। তো ইয়াতে সেইবোৰ বজাৰ বহে, এইবোৰ চব বজাৰৰ হয়, কিবা এনেকৈ বাৰলৈ বজাৰ বহে। আৰু এতিয়া মোক ভণ্টিটোৱে মোক কৈছে যে সেই আগত বোলে কি আছে বা চাহ বাগান আছে। চৰি মই মানে এক চাইডতে মই পাহৰি গৈ আছোঁ বস্তুবোৰ।
চ' গাইছ এইটোৱে হৈছে সেই চাহ বাগানখন কি চাহ বাগান এইখন চাহ বাগানৰ নাম কি হাতী মই আমাৰ চাহ বাগানলৈ সোমাই আহিছোঁ আৰু এতিয়া মোৰ পিছফালে আছে এইটো হাতীগড় চাহ বাগান ৱকিং কৰি 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 মই ইমান সোনকালে এতিয়া আলি মানে ইমান জোৰকৈ আহি পালোঁ ইয়াতে সিহঁত থাকি আহিলে ৰাস্তাত মানুহ চিন চাপ নাই আহিয়ে আছে তাকো বলি অৱশ্যে দুটা ছোৱালী ন মই ডাবলিং কৰি আহিছোঁ মানে ইমান নাজানো তেনেকৈ চলাব মই ডাবলিং কৰিব আহিব পাৰিছোঁ যে কাৰণ গাঁৱৰ ৰাস্তা মানে ভাল লাগিছে ভিউ কথা কৈ আছিলোঁ সেই ভিউটো মোৰ এতিয়া চকুৰ আগত আছে মাই গড মই সেই ভিউ মানে দেখিয়ে মানে কিবা লাগি গৈছে তো মই হা তালৈকে যাব পাৰি তাৰ আগত গৈছা মই কালি যাম শিলটো ওখ আচ্ছা চ' গাইজ এতিয়া মানে মই য'ত যোৱা প্লেন কৰি আছোঁ আৰু যিটো বস্তু দেখাম বুলি ভাবি আছোঁ সেইটো মোৰ চকুৰ আছে তো আপোনালোক দেখা আছোঁ তো সেই বস্তুটো হৈছে সেইটো চ' এইটোৱে সেই জেগাটো য'ত মই যাম বুলি প্লেন কৰি আছোঁ আৰু যিটো একদম বগা বগা দেখিছে ন সেইটো বোলে বাবা বোলে মাহী আহোঁতে সেই বগাটোতকৈ ওপৰত গৈছে মই গৈ আছোঁ কালি মই এই জেগাটো এৰি থৈ যাওঁ এটা ৰিল এটা বনালোঁ সেই ৰিলটো আপলোড কৰিম মই ইনষ্টাগ্ৰামৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দিম আপোনালোকে যদি ৰিলটো চাব বিচাৰে দেন ডেফিনেটলি আই উইল শ্ব' ইউ চ' ফাইনেলি গাইজ মই মোৰ আইতাৰ ঘৰ পাই গ'লোঁ আৰু মোৰ ভণ্টিক লগ কৰিব পালে আৰু কিছু সময় মানে কিছু মিনিট বুলি ক'ব পাৰি মানে মই গাঁওখন এতিয়া সোমাইছোঁ ৰাস্তা বহুখিনি ভাল হৈছে আগতকৈ আৰু এতিয়া মই চাওক ক'ত আছোঁহি ইয়াতেও লাহেকৈ ৰাস্তা হ'ব আগতে এইটো বহুত ঠেকা ৰাস্তা আছিলে কিন্তু আজি দেখিছোঁ চাওক অলপমান তো এনেকুৱা হৈছে ৰাস্তা মই চাইকেল চলাই আছোঁ আৰু এখন যদি ব্লগ কৰি আছোঁ চ' অকণমান দিগদাৰ হৈছে বাট য়েছ আগৰ তুলনাত ৰাস্তাবোৰ বহুত ভাল লাগিছে ফাইনেলি মই মোৰ ঘৰ আহি পালোঁ য'ত আহিব লাগে মই আহি পালোঁ দেন अभी मैं दिखाऊंगा मेरी बहन को जो बहुत बदल चुकी है वो मतलब बहुत ही बदल चुकी है वो अभी माना মই পাকঘৰলৈ সোমাই যাওঁ দেই গাইছ কৃষ্ণ পাকঘৰত সদায় সোমাই যাব লাগে চাওঁ তাই কেইটা পানী খাম দে পিছত এইটো মোৰ ভণ্টিটো চাওক না মোৰ ভণ্টিটো ইমান দিনৰ মূৰত পালাটো ইমান দিনৰ মূৰত একদম মানে অকণমান চেঞ্জ হৈ গৈছে আমাৰ খিনাই চিনাই গৈছে গাঁৱত আহি কেনে লাগিছে ইমান দিনা থাকিলি মোক এই অকলে লগ বাজনী শুই আছে ঐ উঠ এইজনী হেল্ল' এইজনী মোৰ বা আৰু য়েছ আহি পালোঁ চ' তাই পানী দিছে মোক তাই পানী দিছে থেংক ইউ মই আহি গ'লোঁ যদি ভিডিঅ' ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এইটো ভিলেজ পাৰ্ট 2 আছিলে আৰু ভিলেজ পাৰ্ট 2 আপোনালোকে বহুতে মানে বহুত বস্তু দেখুৱাব ট্ৰাই কৰিলোঁ বহুত মজা কৰিলোঁ মই চাইকেল চলাই আহি তো কালি মই আকৌ বেলেগত যাম তো আজিলৈ ইমানে ৰ'বা আজি ইমানে আৰু আজি ইমানে যদি ভিডিঅ'ত ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু মোক চাবৰ কাৰণে আৰু আজি বেছি মানে মই জ'চত আৰু বহুত হেপ্পী ফিল কৰি আছোঁ বিকজ মই মোৰ ভণ্টিক লগ পাইছোঁ বহুত দিনৰ মূৰত দে কিবা এটা কৈ দে ছাবস্ক্ৰাইব কৰিবা চবে কৰিবা হয় নহয় চবে কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু মই কালি ক'ৰবাত যাম তো যাওঁতে আপোনালোকে দেখাম মই ক'ত যাম তো আজিলৈ ইমানে আছিলে ভিডিঅ'ত ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে তেতিয়ালৈকে দাদা আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তো তেতিয়ালৈকে বাই